সপোনৰ ফুলনিত সেউজীয়া দলিছে গছকি ফুৰা ল'ৰাটো কথা আৰু পাঠ সভাকৰ সন্মুখত সপোনৰ ফুলনিত সেউজীয়া দলিছে গছকি ফুৰা ল'ৰাটো আজিকালি আৰু দেখা পোৱা নাযায় হয়তো সি হেৰাই গ'ল কোনোবা অজান কংক্ৰিটৰ নগৰীত নতুবা পুত গ'ল তাৰ সপোনবোৰৰ ভগ্নাৱশেষত পোহৰ খেদি ভাল পাইছিল সি তাহানিতে কিন্তু এতিয়া গাৰ বন্ধুত্ব গঢ়ি উঠিছে তাৰ এন্ধাৰৰ সৈতে আগৰ দৰে আজিকালি সি প্ৰেমৰ কবিতা নিলিখে হয়তো নিসংগতাৰ কবিতা লিখে টুকুৰা টুকুৰ সপোনবোৰৰ গাত কেঁচা শোণিতেৰে আলোকৰ ৰাণী দীপশিখাৰ প্ৰেম পূজাৰীজন আজিকালি হয়তো সন্ন্যাসী হৈ জীৱন কটায় নিৰ্জনতাৰ এভাৰেষ্টত সপোনৰ ফুলনিত সেউজীয়া দলিছে গছকি ফুৰা ল'ৰাটো আজিকালি আৰু দেখা পোৱা নাযায় হয়তো সি হেৰাই গ'ল কোনোবা অজান কংক্ৰিটৰ নগৰীত নতুবা পুত গ'ল তাৰ সপোনবোৰৰ ভগ্নাৱশেষত